Hello friends, welcome to my channel. তো আজি মই ফার্স্ট মানে মোৰ চেনেলৰ ফার্স্ট হল ভিডিও এটা বনাম বুলি ভাবিছো। তো তাৰ বাবে মই পাৰ্পলৰ তেতিয়া যেহেতুকে 4 তাৰিখৰ পৰা জুলাই 11 তাৰিখলৈকে পাৰ্পলত সেল চলি আছে। তো মই পাৰ্পলৰ পৰা কেইটামান বস্তু অৰ্ডাৰ কৰিছো আৰু এইটো আপোনালোকে দেখা পাইছে। মই এতিয়ালৈকে বস্তুটো মানে ওপেন কৰাই নাই আৰু মই ইয়াতে ডাইৰেক্ট মানে ওপেন কৰিম ভাবিছো। আৰু ইয়াতে মই এইটো এল্পছ গুডনেছৰ এইটো এল্প গুডনেছ পাউডাৰ বিটৰুট এইটো 50 গ্ৰাম হয়। এইটো 100% নেচাৰেল প্ৰডাক্ট হয়। এইটো মই লৈছোঁ এইটো মই একচুৱেলি 94 रुपीजত লৈছোঁ। বৰ্তমান চেল চলি আছে। এইটোত হেৰি পাব আপোনালোকে 99 আছিল দাম, 5% অফ আছে। বহুত বেছি অফ নাই। এইটো মানে বহুত বেছি ভাল হয়। মইতো আগতেও মানে পাৰচেজ কৰিছোঁ আৰু এতিয়াও মানে এইটো ৰিঅৰ্ডাৰ কৰিছোঁ। মই বস্তুটো ৰিঅৰ্ডাৰ কৰিছোঁ কিয়নো এইটো মানে বহুত এইটো হেয়াৰৰ কাৰণে লগাব পাৰে। আপোনালোকে যদি হেয়াৰত অকণমান এনেকুৱা পাৰ্পল টাইপৰ শ্বেড এটা বিচাৰে তেতিয়াহ'লে এইটো হেয়াৰৰ কাৰণেও বহুত বেছি ভাল আৰু এইটো আপোনাৰ হেৰি কাৰণেও মানে স্কিনৰ কাৰণেও বহুত বেছি ভাল। আপোনালোকে নিজেও জানেই বিটৰুটটো কিমান বেছি ভাল হয় আৰু এইটো মানে স্কিনত লগালেও স্কিনটো বহুত বেছি গ্লো আহে আৰু এইটো একদম নেচাৰেল প্ৰডাক্ট হয়। এইটো আছিল মোৰ ফাৰ্ষ্ট পাৰচেজ। তাৰপিছত আছিল আপোনাৰ লোটাছ হাৰ্বেল ইউথাৰেক্স এণ্টি এজিং ট্ৰান্সফৰ্মিং ক্ৰীম SPF 25। এইটোৰ প্ৰাইচ আপোনাৰ এনেই প্ৰাইচটো হৈছে 755 আৰু এইটো মই লৈছিলোঁ 566ত আৰু এইটো একচুৱেলি মইশ্চাৰাইজাৰ হয় আৰু এইটো মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ আৰু এইটোৰ ৰিজাল্টটো বহুত ভাল হয় আৰু বস্তুটো মানে বহুত বেছি পিগমেণ্টেড হয় আৰু এইটো মই মানে আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াৰ থিকনেছটো এনেকুৱা হয় আৰু চিপচিপা নালাগে। কনচিষ্টেঞ্চিটো এনেকুৱা ইয়াৰে বহুত বেছি ধুনীয়া হয় আৰু স্কিনটো বহুত হাইড্ৰেট ৰাখে আৰু স্কিনটো বহুত বেছি ভাল কৰি দিয়ে আৰু এইটো মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ। এইটো মানে মই এইটো 1.5 ইয়াৰ্ছৰ পৰা এইটো ইউজ কৰি আছোঁ আৰু মই এতিয়া আপোনালোকে আৰু কমত পাব। এতিয়া যিহেতু চেল চলি আছে এইটো কিবা 218 নে এনেকুৱাত পাই যাব আপোনালোকে আৰু ইয়াত মই সেয়া ছেটটো অলপ ডাৰ্ক লৈছোঁ। কিন্তু ইয়াৰ পেকেজিংটো একেবাৰে ভাল অহা নাই। মই এইটো ফাৰ্ষ্ট পাৰচেজ হয়। চুইচ বিউটিৰ কণ্ট্ৰোল মই আগতে ইউজ কৰি পোৱা নাই। কভাৰেজটো কিন্তু ধুনীয়া আপোনালোকে দেখিব পাৰিছে। মই কেমেৰাত কিমানখিনি ধৰিব পাৰিছে গম নাপাওঁ। এইটো কভাৰেজটো কিন্তু বহুত বেছি ধুনীয়া বাট পেকেজিংটো একেবাৰে ভাল নহয়। এইটো কিনিছিলোঁ আৰু আছিল এই ডাৰ্মাডগ বাই পাৰ্পল। এইটো পাৰ্পলতে পাই 2%। এইটো চেলাইলিক এচিড থকা এইটো বডি একনে ট্ৰিটমেণ্ট। এইটো একচুৱেলি মই আণ্ডাৰ আৰ্মছত যিখিনি আণ্ডাৰ আৰ্মছৰ এৰিয়া হয় সেইখিনি অলপ ব্লেকেট টাইপ থাকে। তো সেইটোৰ কাৰণে এইটো বস্তু মই হেৰি কৰিছিলোঁ এইটো মানে পাৰচেজ কৰিছিলোঁ। এইটো এতিয়ালৈকে মই ইউজ কৰি পোৱা নাই। তো কেনেকুৱা কি কথা গম নাপাওঁ। মই মানে বহুতক মানে ইউটিউবত দেখি মানে এইটো বস্তু পাৰচেজ কৰিছিলোঁ আৰু এইটোৰ এনে প্ৰাইচটো হৈছে 325। মই লৈছিলোঁ 250ত আৰু এতিয়া আকৌ কমিল। মই মানে পাৰ্চেলটো অহালৈকে মই লৈছোঁ 243ত আৰু এতিয়া মানে 243 হৈ আছে প্ৰাইচটো। এতিয়া যদি আপোনালোকে এইটো 25% অফত আছে বৰ্তমান। এইটো অলপ খুলি নেদেখুৱা, এইটো স্প্ৰে টাইপত হয়। মই দেখাই দিছোঁ এইবাৰ খুলি নেদেখুৱা ভাবিলে মই খুলি চাব মন এটা গৈ আছে। বস্তুটো দেখা নাই। এইটো পেকেজিংটো এনেকুৱা মানে আৰু এনেকুৱা লেয়াৰ দিয়া আছে।
এইটো এনেকুৱা হয় স্প্ৰে টাইপৰ এইটো স্প্ৰে কৰি দিব পাৰি এনেকুৱা পানী পানী টাইপ কণ্ট্ৰোল আচলতে টোনাৰ টাইপৰ হয় বস্তুটো তো মানে এইটো মানে মই আণ্ডাৰ আৰ্মছ এৰিয়াৰ কাৰণে আনিছোঁ আৰু নেক্সট প্ৰডাক্টটো হৈছে মোৰ সুগাৰ কসমেটিক্সৰ স্মাজ মি নট মিনি লিকুইড লিপষ্টিক এইটো ছেটটো হৈছে 43 হট শ্বট আৰু এইটো মই লৈছিলোঁ এইটো প্ৰাইচ একচুৱেলি 249 আৰু মই লৈছোঁ 209 এইটো একেবাৰে এনেকুৱা মিনি হয় বস্তুটো পেকেজিংটো এইটো হৈছে মিনি হ'লে একচুৱেলি ট্ৰেভেলিঙৰ কাৰণে ভাল হয় লৈ যোৱাত এইটো ছেটটো হৈছে এইটো আৰু এইটো বহুত বেছি পিগমেণ্টেড হয় তাৰ ছেটটো বহুত বেছি ধুনীয়া এটা ছেট আৰু নেক্সট পাৰ্চেছটো হৈছে মোৰ একুৱালজিকা গ্লো প্লাছ মুঠি ফেচ ৱাছ উইথ পাপায়া এণ্ড ভিটামিন চি আৰু মই একচুৱেলি বহুত দিনৰ পৰা একুৱালজিকাৰে ফেচ ৱাছ ইউজ কৰি আছোঁ ইয়াৰে আগত মই মুঠি ৰেডিয়েন্সটো ইউজ কৰিছিলোঁ এইবাৰ ভাবিলোঁ অকণমান বেলেগ কৰি চাওঁ তো তাৰ বাবে মই এইটো কৰিছোঁ এইটো আনিছোঁ মানে এতিয়ালৈকে ইউজ কৰা নাই এইটো কেনেকুৱা কি নাজানো বৰ্তমানলৈকে বাট একুৱালজিকাৰ যি প্ৰডাক্ট এতিয়ালৈকে ইউজ কৰিছোঁ গোটেইবিলাক ভালে হয় আৰু এইটোৰ পেকেজিংটো এনেকুৱা আৰু ইয়াতো চিল লগোৱা আছে এইটো মই লৈছোঁ 249 আৰু এইটো 249 হয় বৰ্তমান 249 হৈ আছে